এই মুহূৰ্তত দিব খুজিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। দেওবাৰে দিনৰ প্ৰায় 10মান বজাত হাতীগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পৰম খেদি আটক কৰে 4জন আফগানিস্তানৰ নাগৰিক। হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুলৰ ওচৰৰ এটা ভাড়াঘৰৰ পৰা আৰক্ষীয়ে আটক কৰি গ্ৰেপ্তাৰ কৰে অবৈধভাৱে ভাৰতত থকা এই 4 আফগানিস্তানৰ নাগৰিকক। কোনো বৈধ নথি পত্ৰ নথকাকৈ কি উদ্দেশ্য লৈ কেনেকৈ ভাৰতলৈ আহিছিল এই 4 আফগানিস্তানী সেইটো ৰহস্য হৈ আছে। আনহাতে আৰক্ষীয়ে আফগানী কেইজনৰ পৰা আন বহুত আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে। গ্ৰেপ্তাৰ কৰা আফগানী কেইজনৰ নাম আমন খান, ৰিজৱান খান, ইউছুফ জাহিদ আৰু আসিফ ৰাণা। উল্লেখ্য যে 2015ৰ পৰা এই আফগানী কেইজনৰ ভাৰতৰ থকা তথ্য পোহৰ ওলাইছে। আনহাতে এই আফগানী কেইজন ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কিছুমান নথি পত্ৰ জালিয়াতি কৰা সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। অধিক তদন্ত আৰম্ভ কৰিছে হাতীগাঁও আৰক্ষীয়ে। খবৰ এটা আহিছিলে যে কেইজনমান আফগান নাগৰিক যিয়ে মানে ইলিগেলি হাতীগাঁও থানা এলেকাত বসবাস কৰি আছে। তাৰপাছত সেইটো আপোনাৰ খবৰৰ ভিত্তিত লিটল ফ্লাৱাৰ স্কুলৰ সন্মুখত এটা ভাড়াঘৰত ৰেড মৰা গৈছিলে। ৰেড মৰাৰ পাছত 4জন মানুহ তাৰ পৰা ধৰি অনা হৈছিল। সেই 4জন মানুহ ধৰি অনাৰ পাছত তেওঁলোকৰ লগত কোনো ভেলিড ডকুমেণ্ট পোৱা নাছিলে, পোৱা যোৱা হোৱা নাছিলে। আৰু তাৰপাছত তেওঁলোকৰ হাউচ চাৰ্চ কৰাৰ পাছত কিছুমান মানে আপত্তিজনক নথি পত্ৰ পোৱা গৈছে, যেনে কিছুমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট পোৱা গৈছে, আৰু যিবিলাক তেওঁলোকে লোৱাৰ মানে যোগ্যতা তেওঁলোকৰ নাই। আৰু মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট প্ৰিপেৰেশ্যনৰ কাৰণে যিবিলাক ছাপৰ্টিং ডকুমেণ্টৰ প্ৰয়োজন হয়, সেই ছাপৰ্টিং ডকুমেণ্টবিলাক তেওঁলোকে প্ৰক্ৰিয়া কৰিছিলে, যোগাৰ কৰিছিলে আৰু ফিল আপো কৰিছিলে। গতিকে সেইবিলাক অলপ জালিয়াতিৰ এংগলটো পোৱাৰ পাছত তেওঁলোকক আমি আমাৰ হাতীগাঁও থানাৰ পৰা কেছ ৰেজিষ্টাৰ কৰিছোঁ 112/25 আৰু সেই কেছটো তেওঁলোকক নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।